খুব লাজ পাইছো, খুব বেয়া লাগিছে, বহুত দুখ লাগিছে মানে দেখি পেলাই। মায়াবিনী গীতটো আমাৰ প্ৰাৰ্থনালৈহে ৰূপান্তৰ হ'ল। আমি মায়াবিনী গান শুনিছিলোঁ, এতিয়া আমাৰ প্ৰাৰ্থনা হয়। সেই প্ৰাৰ্থনাটোক এতিয়া এওঁলোকে কি কৰিছে, এটা প্ৰচেছন কৰিছে, কংগ্ৰেছ দলৰ এটা প্ৰচেছন কৰিছে। তাত কিবা ভোট চুৰ বন্ধ কৰক এখন বেনাৰ লগাই প্ৰচেছন কৰিছে, আৰু তাত কি কৰিছে, মায়াবিনী গীতটো লগাইছে। শুনক, আপোনালোকে যদি জুবিন দাৰ জাষ্টিছৰ কাৰণে যদি প্ৰচেছন এটা কৰিলে হয়, প্ৰতিবাদ এটা কৰিলে হয়, তাত আপোনালোকে মায়াবিনী গীত লগাই জুবিন দাক কি লগাই মোক ক'বলগীয়া একো নাই, মায়াবিনী গোটেই বজাই থাকিলেও একো নাই। কিন্তু আপোনালোকে কিবা ভোট চুৰ বন্ধ কৰা এখন বেনাৰ লগাই আপোনালোকৰ নিজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে সেই প্ৰাৰ্থনাটোক অপমান কৰা নাই নে? নেলাগে নহয় আপোনালোকে সেইটো কাম কৰিবলৈ, কি দৰকাৰ? আপোনালোকে যদি জুবিন দাই ন্যায় বিচাৰিছে ন্যায় বিচাৰক। আপোনালোকে নিজৰ স্বাৰ্থৰ কাৰণে মায়াবিনী গীতটো কিয় তেনেকুৱা কৰিছে? সেইটো আমাৰ প্ৰাৰ্থনা হয়, মনত ৰাখিব। কিন্তু